उदालगुरि जिल्लानि रौतानि सुबुरा सुबुरि गामियाव एमएलए शरण बर' मुर्दाबाद ठिकादार मीरा दैमारि मुर्दाबाद धनीजों रिंसारदों। माजबाद बियाबनि एमएलए शरण बर'आ 40 लाखसो रां बाहायनानै बानायनाय आरसीसी कालभार्टआ 2 बोसोर जायैयावनो कालभार्टआ गोग्लैनायनि खैफोदाव दं। गामिनि सुबुंफोरा अजद दैखांदों। आथिखालाव कालभार्टनि मोनसे बाहागोआ गाज्रि थाखोनि खामानिनि थाखाय बायलांबाय। एमएलए शरण बर'आ ठिकादार मीरा दैमारिजों लोगोसे ओनसोलाव जोबोद गाज्रि थाखोनि खामानि मावदों होनना रायजो राजाफोरा अजद दैखांदों। काउन्सिल बिसायख'थियाव बिपि एबा भट बिनो फैयोब्ला सुबुंफोरा गामिफोराव हाबनायखौ होबथानायनि हुमखि होयो। एमएलएखौ नेयालासेनो 40 नं रौता परिषद बियाबनि मावफुं सोद्रोमा नीलुत स्वर्गियारिखौ बे बायलांनाय कालभार्टखौ सुबुंफोरनि मुलाम्फानि थाखाय थाबैनो बानायफिननो रायजो राजाफोरा खावलायदों। আছে এই কালভাৰ্টখনৰ অৱস্থা কেনেকুৱা দুৰৱস্থা হৈ আছে। এই কালভাৰ্টখন ভাঙি যোৱাত আমাৰ সাধাৰণ ৰাইজৰ বহুত চলাফেৰাত বহুত অসুবিধা হৈ আছে আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকক আপ ডাউন কৰাত চলাফেৰা কৰাত অসুবিধা হৈ আছে। গতিকে আমি সাধাৰণ ৰাইজ হিচাপে আমাৰ এই গাঁওবাসী হৈ আমি নীলুত স্বৰ্গীয়াৰী ছাৰক এইখিনি অনুৰোধ জনাওঁ যাতে আমাৰ সোনকালে এই ৰাস্তাখন মেৰামতি কৰি দি আমাৰ চলাফেৰা সুবিধা কৰি দিয়ে। কোনে বনাইছিলে এইটো বনাইছিলে আপোনাৰ মীৰা দৈমাৰী আৰু আমাৰ এমএলএ শৰণ বৰুৱাই 2022-23 বছৰ কাম আছিল। আজি 2 বছৰ মান হ'ল। 2 বছৰতে কিন্তু এই আসল যে ছবি ওলাই পৰে, আসল চৰিত্ৰটো ওলাই গ'ল 2 বছৰৰ ভিতৰতে। এতিয়া আহিব, আজি নহলে কালি আহি যাব। তো ভোট খুজিবৰ কাৰণে আহিবই। ভোট দিবনে গাঁৱৰ ৰাইজে? গাঁৱৰ ৰাইজে আমাৰ গাঁৱৰ ৰাইজে শৰণ বৰুৱাক ভোট নিদিয়ে। বিপিএফৰ স্থান নাই ইয়াত। এইটো চিধা চিধি কথা। কাৰণ কিমানখিনি ভাল কাম কৰিছে, বেয়া কাম কৰিছে এইটো ৰাইজে চাইছে। এই কালভাৰ্টটো আমাৰ ইয়াতে বজাৰৰ পৰা অহা নতুন বজাৰৰ ৰাস্তাত এই কালভাৰ্টটো আমি জনামতে 40-42 লাখ টকাৰ স্কিম। এই স্কিমটো মোটামুটি তেওঁলোকে যেনতেন কিবা এটা পইচা খৰচ কৰি মদে মাংস খাই যেনতেন কামটো সামৰি মাৰিছে। তো এই কামটোত মোটামুটি নাই ৰড দিয়া, নাই ভালকে চিমেণ্ট দিয়া হৈছে, নাই কোনো প্ৰটেকশ্যন ভালকে দিছে। ইয়াতে এটা গাড়ী যোৱাৰ লগে লগে এই গাড়ীখন ডাইৰেক্ট তাতে খালত পৰিছে, পৰি কিনে গাড়ীখনো বেয়া হৈছে, মানুহৰ যাতায়াতৰ ব্যৱস্থা বিচ্ছিন্ন হৈছে। কাৰণ স্কিমটো আছিলে 40-42 লাখ টকাৰ স্কিম হয়। এই স্কিমখনত যিটো স্কিমৰ নামত লুণ্ঠন কৰিছে, এই লুণ্ঠন কৰি আমাৰ সাধাৰণ ৰাইজৰ যাতায়াতৰ ব্যৱস্থা আজি বিচ্ছিন্ন হৈ আছে। ইহঁতৰ দুৰ্নীতি ভট্টাচাৰ্যৰ কাৰণে আজি আমাৰ বিপদ হৈ আছে। আৰু এনেকে শুনা পাইছো যিজন নেকি আপোনাৰ মীৰা দৈমাৰীৰ লগত আমাৰ ইয়াতে স্থানীয় বিধায়ক আপোনাৰ শৰণ বড়ো যে এমএলএ তেখেত জড়িত থকা বুলি আমি অনুভৱ কৰিব পাৰিছো। আৰু এইখিনি তেওঁৰ নেতৃত্বত হৈছে। কিন্তু তেওঁলোকে যদি ইয়াতে ঠিক মতে যদি পইচাখিনি ৰূপায়ণ কৰিলে হয়, কামখিনি ভালকে গুৰুত্ব সহকাৰে ল'লে হয়, আজি আমাৰ ৰাইজৰ এনেকে অসুবিধা নহ'লে হয় বা আমি অসুবিধাৰ সন্মুখীন নহ'লো হয়। আজি হঠাৎ এটা গাড়ী আহিলেও আমাৰ ইয়াতে পৰিলে কোনোবা এজনৰ মানুহৰ জীৱনৰ নিৰাপত্তাৰ মানে ভাবুকি আহিছে। আজি কি হ'ব? কোনোবা এটা মানুহৰ প্ৰাণ গ'লে
তেওঁলোকে ইয়াৰ ৰেছপন্সিবিলিটি হ'ব নেকি? কাৰণ মই এতিয়া আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনাওঁ আৰু এই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই আমাৰ ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী EM BTR কাৰ্যবাহী সদস্য তেখেতকো কৈছোঁ, যদি পাৰে আমাক এই ৰাইজৰ যিখিনি অসুবিধা হৈ আছে, যাতায়াতৰ ব্যৱস্থা বিচ্ছিন্ন হৈ আছে, তেওঁ আমাৰ ৰাইজৰ লগত থাকি এইখিনি অলপ মেৰামতি কৰি দিয়ে। আৰু যদি পাৰে যিসকলে কাম কৰিছিল, যিসকলে পইচা লুণ্ঠন কৰিছে, তেওঁলোকে কঠোৰতকৈ কঠোৰভাৱে যেনেকৈ কাম আছিলে এই কঠোৰ হিচাপে আমাৰ এইখিনি কাম সম্পন্ন কৰি দিব লাগিব। এটা ৰড দিছে না, ভালকৈ চিমেণ্ট দিছে না, কোনো এটা প্ৰটেকশ্যন দিছে, কাৰণ তেওঁলোকে লুণ্ঠন কৰি গৈছে। কাৰণ যিহেতু এজন মানুহ আছে ML চৰণ বড়ো, এই চৰণ বড়োজনে তেখেতসকলৰ লগত মেৰা দৈমাৰীৰ লগত জড়িত থাকি যি লুণ্ঠন কৰিলে, তেওঁ এজন MLA হয়, আমাৰ ৰাইজৰ প্ৰতিনিধি হয়, BPF-ত থাকি যদি দুৰ্নীতি ভট্টাচাৰ্যৰ লগত যদি জড়িত হয়, তেতিয়াহ'লে আমাৰ এই সাধাৰণ ৰাইজৰ গতি কি হ'ব? নে তেওঁলোকতো এইটো স্বভাৱে হয়, তেওঁলোকে সাধাৰণ মোটামুটি যেন তেন কৰি কিবা কৰি কাম এটা কৰিব, ৰাইজৰ আগত প্ৰচাৰ কৰিব, আমি বহুত ডেভেলপমেণ্টৰ কাম কৰিছোঁ, উন্নয়নৰ কাম কৰিছোঁ, উন্নয়নৰ নামত লুণ্ঠন কৰিছে, কৰি এইবিলাক সৰু সৰু মেছেজ লৈ তেওঁলোকে ৰাইজৰ মাজত সোমাই যায়। আৰু 17 বছৰে BPF-এ ৰাজত্ব কৰি গৈছে, মানে কি কয় তোলা ধনা দি কিনে ইয়াত তেওঁলোকে চলিছে, কিন্তু চলি এতিয়াও বৰ্তমান তেওঁলোকে ৰাইজৰ মাজত সোমাই আছে যে আমি ডেভেলপমেণ্টৰ কাম কাজ বহুত দ্ৰুত গতিত আগবাঢ়িছোঁ, কিন্তু মিছা কথা, ক'তো আজিলৈকে তেওঁলোকৰ ডেভেলপমেণ্টৰ কাম আমি বিচাৰি পোৱা নাই। এইখিনি ডেভেলপ হৈছে, তেওঁলোকৰ 17 বছৰে তাৰ 4 ভাগৰ 1 ভাগ উদাহৰণস্বৰূপে দেখাব নোৱাৰিব, তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰিব। এইটো একদম খাটাং। আপোনালোকে চাব পাৰে, আপোনালোকে জাগাই জাগাই আপোনালোকে চাব, য'তে চাব UPPL-ৰ দিনত হোৱা ডেভেলপমেণ্টৰ কাম কাজ আমাৰ ইয়াতে প্ৰচুৰ হৈছে আৰু ৰাইজ সন্তুষ্ট হৈছে। কাৰণ আমাৰ লগত ৰাইজো আছে, কাৰণ ৰাইজ সন্তুষ্ট হৈছে, ৰাইজৰ যাতায়াতৰ ব্যৱস্থা হৈছে, স্কুল কলেজ ৰাস্তা ঘাট আপোনাৰ জলসিঞ্চন বিভাগৰে হওক, যিকোনো কাম কাজ সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিছে প্ৰমোদ বড়োৰ নেতৃত্বত। কিন্তু BPF-ৰ দিনত লুণ্ঠনৰ বাহিৰে বেলেগ একো হোৱা নাই। এতিয়া জল পটভাৱে প্ৰমাণ হৈ আছে। এই কালভাৰটোৱে আপোনালোকে প্ৰমাণ কৰক, এখন ৰড দিয়া নাই, এইটো এটা কালভাৰ হ'ল নেকি? ইমান টকাৰ এটা কাম স্কিম হয়, এই স্কিমৰ টকাখিনি তেওঁলোকে লুণ্ঠন কৰিছে, এইটোতো আমাৰ কাৰণে বহুত দুৰ্ভাগ্যৰ কথা হয়। মাজবাটনিफ्राय जतिन नाथनि रिपर्ट NBT लाइभ।